স্বাগতম জানাইছো আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ দিব লাইছো সোমবাৰ অৰ্থাৎ 6 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বিদ্যালয় আৰু মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ'ব এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো নতুন এছপিত ঘোষণা কৰা হ'ল সোমবাৰৰ পৰা ৰাজ্যত ফুল খাব বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পাঠদান সোমবাৰৰ পৰা আৰম্ভ হ'ব কাইলৈৰ পৰা শিক্ষা অনুষ্ঠানসমূহলৈ শিক্ষক শিক্ষয়িত্ৰীসকল যাব লাগিব নতুন এছপিত এয়া নতুন গাইডলাইন আৰু নিৰ্দেশনা দিয়া হৈছে কমেও এপালি ভ্যাকচিন গ্ৰহণ কৰা সকলেহে পাঠদান কৰিব পাৰিব যিসকল শিক্ষকে ভ্যাকচিন লৈছে এপালি তেওঁলোকেহে পাঠদান কৰিব পাৰিব স্নাতকোত্তৰ চূড়ান্ত বৰ্ষ শ্ৰেণীৰ পাঠদানৰ অনুমতি স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ যি সমূহ আছে তেওঁলোকে সেই পাঠদানৰ অনুমতি প্ৰদান কৰা হৈছে 30 গৰাকী শিক্ষাৰ্থীয়ে এটা শ্ৰেণীকোঠাত থাকিব পাৰিব এটা সময়ত 30 গৰাকীতকৈ অধিক থাকিব নোৱাৰে অতীত কাইলৈৰ পৰা 3 দিনৰ বাবে বিদ্যালয়ত স্যানিটাইজ কৰিব লাগিব প্ৰথম 3 দিন স্যানিটাইজ কৰিব লাগিব বিদ্যালয়সমূহ অধ্যাপক শিক্ষকসকলৰ তত্ত্বাৱধানত বিদ্যালয়ত স্যানিটাইজ কৰাৰ কথাও নতুন এছপিত কোৱা হৈছে সোমবাৰৰ পৰা আৰম্ভ হ'ব শিক্ষা অনুষ্ঠানত পাঠদানৰ যি আছে সেই পাঠদান সোমবাৰৰ পৰা আৰম্ভ হ'ব হোষ্টেলসমূহ মুকলি কৰাৰ অনুমতি প্ৰদান কৰা হৈছে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে হোষ্টেলসমূহ আৰু হোষ্টেলত সেই সকল ছাত্ৰ-ছাত্ৰী থাকিব পাৰিব যিসকলে ভ্যাকচিনৰ দুটা ড'জ ইতিমধ্যে লৈছে তেওঁলোককহে থকাৰ অনুমতি প্ৰদান কৰা হ'ব আৰু সোমবাৰৰ পৰা বিদ্যালয় মহাবিদ্যালয় খুল খাব আৰু এয়া নতুন এছপিত ইতিমধ্যে ঘোষণা কৰা হৈছে 6 ছেপ্টেম্বৰৰ পৰা পাঠদান যি আছে যি অফলাইন ক্লাছ আছে অৰ্থাৎ বিদ্যালয় মহাবিদ্যালয়ত যি ক্লাছৰ কথা কোৱা হৈছিল সেই আৰম্ভ হ'ব আৰু দশম শ্ৰেণী আৰু স্নাতকৰ চূড়ান্ত বৰ্ষৰ যিসমূহ পাঠদান আছে সেই পাঠদানসমূহ আৰম্ভ কৰাৰ কথা ইতিমধ্যে কোৱা হৈছে আৰু চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ'ব আৰু কমেও এপালি ভ্যাকচিন যিসকলে লৈছে তেওঁলোকে পাঠদান কৰিব পাৰিব হোষ্টেল